আজিৰ আমাৰ ভিডিঅ'টোৰ টপিক হৈছে থাম্বনেইল। থাম্বনেইল কি বস্তু? এই বস্তুটোৰ ওপৰত হয়তো বহুতৰে প্ৰশ্ন থাকিব পাৰে। এতিয়া শুনক, থাম্বনেইল হৈছে এনেকুৱা এটা বস্তু বা এনেকুৱা এটা প্ৰফাইল। আপুনি হয়তো আপোনাৰ ইউটিউব চেনেলত ভিডিঅ' পঠিয়াইছে, তেনেহ'লে সেই ভিডিঅ'টো বা আপুনি ভিডিঅ' চাই, তেনেহ'লে সেই ভিডিঅ'টোৰ আগত এখন ফটো ওলাই থাকে, যাৰ জৰিয়তে আপুনি সেই ভিডিঅ'টোৰ বৰ্ণনা পাব পাৰে। অৰ্থাৎ ধৰি লওক কোনোবা এটা বস্তুৰ এড দিছে, তাৰ ওপৰত এটা থুলমূল আৱাজ সেই ভিডিঅ'টোৰ যোনখন প্ৰফাইল তাৰ ওপৰত ওলাই থাকে। যেনেকৈ ইয়াত ডিম্পু দাই দেখিছে, তাৰ ওপৰত এটা দেখিছে ৰষ্টিঙৰ ওপৰত অলপ, কাৰণ অসমত জুবিন দাক ৰষ্ট কৰা হয়। তেনেহ'লে এই বস্তুটো কেনেদৰে দিয়া হয়, কেনেধৰণে তাক দিয়া হয়, তাৰ ওপৰত আমি এই ভিডিঅ'টো বনাবলৈ লৈছোঁ। চ' আপুনি তাৰ বাবে কি কৰিব লাগিব? থাম্বনেইল দিবলৈ হ'লে আপুনি পোনপ্ৰথমে আপুনি যাব লাগিব আপোনাৰ প্লে ষ্ট'ৰত। প্লে ষ্ট'ৰত গৈ পিনি আপুনি এটা বস্তু ডাউনলোড কৰিব লাগিব। ইউটিউবৰে এপ হয় এইটো, তাৰ নাম হৈছে ইউটিউব ষ্টুডিঅ'। ইউটিউব ষ্টুডিঅ'। এই ইউটিউব ষ্টুডিঅ' এপটো আপুনি ডাউনলোড কৰাৰ পাছত ইনষ্টল কৰি ল'ব। মই দেখুওৱা আছে যে ইনষ্টল কৰি থৈছোঁ। তাৰপিছত আপুনি কি কৰিব লাগিব? এই ইউটিউব এপটোলৈ যাব লাগিব। ইউটিউব ষ্টুডিঅ' এপটোত গ'লে আপুনি দেখি পাব যে এনেদৰে আপোনাৰ যোনটো চেনেল, তাৰ ভিডিঅ' যদি আপুনি দি থৈছে, তাৰ ভিডিঅ'বোৰ দেখুওৱা হ'ব। তেন্তে আপোনাৰ মই দিয়া ভিডিঅ'বোৰ দেখিছে, ইয়াত যদি আপুনি চুই দিয়ে, ইয়াত চুই দিয়াৰ লগে লগে আপোনাৰ ভিডিঅ'টো ওলাই যাব। তাৰ ওপৰত এটা এডিটৰ বটন আছে, এইটো চুই দিয়াৰ লগে লগে আপোনাৰ এডিট থাম্বনেইল বুলি ওলাব। এই এডিট থাম্বনেইলখন আপুনি যেতিয়া টাচ কৰি দিব, তেতিয়া মোৰ ইয়াত দেখিছে আপোনাৰ চেঞ্জ বুলি আছে। এনেধৰণে আপুনি থাম্বনেইলখন চেঞ্জ বা দিব পাৰে। যিহেতু মোৰ থাম্বনেইল দিয়া হৈছে, তেন্তে এনেকৈ দেখুওৱা হৈছে। তাৰ আগতে যদিহে আপুনি একাউণ্টটো নতুনকৈ খুলিছে, তেন্তে হ'লে ডাইৰেক্ট আপুনি থাম্বনেইলখন দিব নোৱাৰে। তাৰ বাবে আপুনি যাব লাগিব আপোনাৰ ইউটিউব একাউণ্টলৈ। ইউটিউব একাউণ্টলৈ গৈ লৈ পিনি আপুনি এটা কাম কৰিব লাগিব। ইয়াত গৈ লৈ আপোনাৰ হেল্প এণ্ড ফিডবেকত যাব লাগিব। এই হেল্প এণ্ড ফিডবেকত গৈ আপুনি ইয়াত লিখিব যে ডিছক্ৰাইব ইয়ৰ ইছ্যুত লিখিব এড থাম্বনেইল, এড ভিডিঅ' থাম্বনেইল। এই এড ভিডিঅ' থাম্বনেইলটো আপুনি যেতিয়া ক্লিক কৰি দিব, তেতিয়া আপোনাৰ মেনুখন এনেধৰণে দেখা পাব। ইয়াত আপুনি ডাইৰেক্ট যাব আপোনাৰ ভেৰিফাইড একাউণ্ট। এই ভেৰিফাইড একাউণ্টটো টাচ কৰাৰ লগে লগে ইয়াত দেখিবলৈ পাইছে যে এনেকৈ ভেৰিফাইড দেখুওৱা হৈছে। মোৰ একাউণ্টটো যিহেতু ভেৰিফাইড হৈ আছে, তেনেহ'লে ইয়াত ভেৰিফাইড বুলি দেখুওৱা হৈ আছে। যদিহে আপুনি একাউণ্টটো ভেৰিফাইড কৰা নাই, তেনেহ'লে ভেৰিফাইড কেনেকৈ কৰিব? আপুনি কি কৰিব? আপোনাৰ ভেৰিফাই ওলোৱাৰ লগে লগে আপুনি আপোনাৰ মোবাইল নম্বৰটো মাৰি দিব আৰু OTP নাম্বাৰ আহিব। সেই OTP নাম্বাৰটো আপুনি দি দিয়াৰ লগে লগে আপোনাৰ একাউণ্টটো ভেৰিফাই হৈ যাব আৰু আপুনি গৈ লৈ পিনি ইউটিউব ষ্টুডিঅ'ৰ জৰিয়তে এই ভিডিঅ'টো থাম্বনেইল দিব পাৰিব। ইউটিউবৰ পৰা কিবা এটা শিকিলে, যদিহে শিকিলে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।